নমস্কাৰ বন্ধুসকল, মই জুনমণি বড়ো অসম। আশা কৰোঁ আপোনালোকে ভালে আছে। দেখিছেনে মই আজি অন্য এটা লুকত আছোঁ গাউনটো পিন্ধি। একচুৱেলি কাজিৰঙা যেতিয়া আমাৰ হৈ গৈছিলে তাৰ আমাৰ ফটোশ্বুট এটা পাইছিলোঁ, কিন্তু মানে কৰোণাৰ কাৰণে যিটো লকডাউন হ'ল তাৰে কাৰণে আমাৰ শ্বুটটো হোৱা নাছিলে। আজি এছকেত আমাৰ শ্বুটটো হৈ আছে, মই শ্বৰ্ট দিবলৈ আছে। এতিয়া মই ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ কি কৰিলোঁ কি নাই কৰা। মোক মেকআপ দিছে এখেতে মোক মেকআপ দিছে। নামটো কৈ দিয়া। পিয়ালি চক্ৰৱৰ্তী। ক'ত থকা? গুৱাহাটীতে হয়। তোমাৰ ফোন নম্বৰটো দিব পাৰা যদি দি দিয়া, তোমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। 9864257179। কোনোবাই যদি গুৱাহাটীত তেওঁক কণ্টেক্ট কৰিব বিচাৰে তেওঁক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নম্বৰটো পাই গৈছে। তেখেতে মোক আজি এইখিনি সজাইছে, মেকআপ দিছে। এইখিনি তেওঁ দিয়া মানে মোৰ তেওঁ ধুনীয়া কৰি দিছে আৰু এয়া দেখালোঁ। আৰু এতিয়া দেখাম আমাৰ শ্বুটখিনি কি হৈছে, এইখিনি দেখুৱাই দিছোঁ। চলি আছে। এয়া মিষ্টাৰৰ তুমি কি হৈছিলা? মিষ্টাৰ কাজিৰঙা কাজিৰঙা উইনাৰ হৈছিলা ন? এওঁ মঙলদৈৰ পৰা আহিছে, লক্ষ্যজিত। তেওঁ এক্টিঙো কৰে। কিবা এখন চিৰিয়েল আহি আছে, কৈ দিয়াচোন। চিৰিয়েল বৰষা যেতিয়া নামেত বুলি 2টা এপিছড কৰিছোঁ, তাতে ৱেব ছিৰিজ কৰিলোঁ 2খন, গান কৰিলোঁ 11টামান। তেওঁ মঙলদৈৰ পৰা আহিছে, তেওঁ বহুত ধুনীয়া এক্টিং কৰি আছে। মই ভাবিলোঁ মই নকৰোঁ বুলি ভাবিছিলোঁ, ব্লগটো অলপ অসুবিধা হয়, বহুতে বেয়া পায় এনেকৈ কৰি থাকিলে। তথাপিও মই ভাবিলোঁ নাই, নকৰিলেই নহ'ব, অলপ দেখুৱাই দিওঁ, ইমান দূৰৰ পৰা আহিছে। তো লক্ষ্যজিত তুমি শ্বৰ্ট দিলা ন? নাই, মোৰ শ্বৰ্ট দিব বাকী আছে। বাকী আছে, তুমি দিয়া আৰু মই কিবা কিবি অলপ দেখুৱাই দিওঁ দৰ্শকসকলক। দেখাই দিয়ক। মোৰ লগত আৰু এগৰাকী আছে, মোৰ ভাইটি। কাজিৰঙা তেখেতেও কৰিছিল। তুমি কাজিৰঙা কি হৈছিলে? ছেকেণ্ড ৰানাৰ হৈছে। তুমি ক'ৰ পৰা আহিছা? মই লংকা। দেখিছে ইমান দূৰৰ পৰা আহিছে তেওঁলোকে। আপোনালোকে এনেকৈ কিছুমান আমাৰ শ্ব'বিলাক হয়, সৌন্দৰ্য প্ৰতিযোগিতা, জইন কৰকচোন। কিমান দূৰৰ পৰা আহিছে। তুমি শ্বৰ্ট দিলা? নাই দিয়া, বাকী আছে। আৰু তুমি এতিয়া কি কৰি আছা? মই এতিয়া পঢ়ি আছা। ঠিক আছে। ভাল লাগিছেনে আহি? বহুত ভাল লাগিছে। আজি কেনেকুৱা লাগিছে? আজি একদম স্পেচিয়েল ইনস্পায়াৰ গ্ৰুপ কেনেকুৱা পাইছা কৰি কিনে? বহুত মৰম আছে। বহুত মৰম ন? মোক কেনেকুৱা পালা লগ পাই মেছেজত? বহুত মৰম। স্পেচিয়েলি মইতো বহুত মৰম পাইছোঁ। তোমাৰ ফ্ৰেণ্ডবিলাকক কৈ দিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জুনমণি বড়ো অসম বুলি আছে। আৰু আপোনালোককো কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকৈ আপোনালোকক মডেলবিলাক দেখাই থাকিম। এয়া মিছ কেটেগৰীৰ পৰা আহিছে, তাইৰ নাম কৃষ্টি। তেওঁ মঙলদৈৰ পৰা আহিছে, উইনাৰ হৈছিলে। তুমি কি পঢ়ি আছা? মই এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। আৰু তুমি লগতে কি কৰা? মই ডান্স কৰি ভাল পাওঁ, সৰুৰে পৰা ডান্স কৰিছোঁ। আৰু ভৱিষ্যতলৈ কি হ'ব ইচ্ছা আছে? মডেলটো তুমি হয়ে। আজি আমাক কেকো খোৱালা। তাই কেক বনাই আনিছিলে, ইমান ধুনীয়া কেক বনাইছে, বহুত ধুনীয়া হৈছে। থেংক ইউ। আৰু তুমি ভৱিষ্যতলৈ কি হ'ব বিচাৰা? এইটো লাইনতে যাব বিচাৰানে? এইটো বুলি নহয়, বহুতখিনি সপোন পালি ৰাখিছোঁ মনত। যদি সপোন কৰিব পাৰোঁ হ'লেহে মানে দিঠক কৰিব পাৰি, সপোন সেইটোৱেই দেখিব কথা। লাগে। আৰু তাই বিৰাট ভাল ছোৱালী হয়। মই লগ পাইছোঁ, মোৰ প্ৰগ্ৰেমত তাইক ভালকৈ লগ নাপালোঁ, কিন্তু যোৱাকালি লগ পাইছিলোঁ, এটা প্ৰগ্ৰেম আছিল, বহুত ভাল লাগিল। বহুত ভাল তাই। আপোনালোকেও আহক, কোনোবা যদি মন যায় কৰিবলৈ এনেকৈ সৌন্দৰ্য প্ৰতিযোগিতাত যোগদান কৰক। কিমান দূৰৰ পৰা অসমৰ পৰা আহে। আপোনালোকে যোগাযোগ কৰিব, মোকে যোগাযোগ কৰিব পাৰে। ঠিক আছে। এয়া আমাৰ কেমেৰামেন, আমাক ফটোশ্বুট কৰিলে। তোমাৰ নামটো কৈ দিয়া। বশিষ্ঠ। তুমি ইয়াতে থাকা গুৱাহাটীত? মই গুৱাহাটীতে থাকোঁ। হয়, আপোনালোকে কোনোবাই কণ্টেক্ট কৰিব বিচাৰিলে তোমাৰ নম্বৰটো দিয়া যদি দি দিব পাৰা। চিয়'ৰ, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। পৰ্টফলিঅ' শ্বুট বা আপোনালোকৰ মেগাজিন শ্বুট থাকিলে, মই মেইনলি মেগাজিন শ্বুট খুব বেছি কৰা হয়, মানে মেগাজিন শ্বুটৰ কাম। নাম্বাৰটো দি দিয়া, চ' তেওঁলোকে আপোনালোকে কণ্টেক্ট কৰিব 8486810959। তেওঁ বহুত ধুনীয়া ফটোগ্ৰাফাৰ হয়, বহুত ধুনীয়া ফটো উঠাইছে, বহুত মানে ভাল লাগিছে, ভাল হয়। থেংক ইউ। আমাৰ এয়া কৰ্ডিনেটাৰ, আমাক মানে গালি পাৰি লৈ আহিলে এইজনীয়ে। তাইৰ নামটো হৈছে প্ৰিয়া। মানে মোৰ নামত চিয়াও মাতো, প্ৰিয়াও মাতো। নহয়, মই চিয়া নহয়, একচুৱেলি প্ৰিয়াই হয় বাৰু। প্ৰিয়া বহুত ভাল চেম্পিয়ন, মৰম লগা থেংক ইউ ছোৱালী। ছ' মাছ। আমাক বহুত ধুনীয়াকৈ গাইড কৰে। বহুত ভাল লাগিল ইনস্পায়াৰ গ্ৰুপৰ লগত জইন হৈ। কাজিৰঙা তাই বহুতখিনি হেল্প কৰিছে। তাইৰ কাৰণ মানে নকওঁ আৰু কিমান হেল্প কৰিছে, বহুত ভাল হয়। আপোনালোকক দেখুৱাই দিছোঁ, চিনাকি কৰাই দিছোঁ মোৰ থ্ৰুৰে। নমস্কাৰ, ইনস্পায়াৰ গ্ৰুপলৈ আপোনালোকে সকলোকে স্বাগতম। আৰু আশা কৰোঁ আপোনালোকে সকলোকে সহযোগ কৰি যাব। আৰু এয়া আমাৰ মডেল দেখিছে, ক্ৰাউন পিন্ধি আছে, উইনাৰ হৈছে, ফাৰ্ষ্ট ৰানাৰ পাইছে। সকলোকে ছাপোৰ্ট কৰি যাওক, নিজেও ইনস্পায়াৰ হৈ যাওক আৰু আমাকো ইনস্পায়াৰ কৰি যাওক। নিশ্চয় আপোনালোকেও জইন কৰিব পাৰে, মোক যোগাযোগ কৰিলে।
এয়া মোৰ ফ্ৰেণ্ড, আমি দুইজনী একেলগে পাইছিলোঁ। তাই প্ৰি মডেল আছিল আৰু মই মেইন মডেলত আছিলোঁ। একেলগে দুয়োটাই পাইছোঁ, খুব ভাল লাগে। আৰু তাই মোৰ ভণ্টি বনি গৈছে, মঙলদৈৰ পৰা আহিছে। এনি টাইম আমি গপ একচুৱেলি তাই মই কেনেকৈ চিনাকি হৈছিলোঁ ফেচবুকৰ পৰা এনেকৈ এদিন লগ পালোঁ ঘপককৈ মানে কাজিৰঙাতে। এনেকুৱা লাগে যে তাই মই সৰুৰ পৰাই বান্ধৱী মানে ভণ্টি আৰু বায়েক আৰু খুব ভাল। তাই বহুত ভাল লাগিল তাইক লগ পাই কিনে। দেখুৱাই দিলোঁ আপোনালোকক মই কাৰ লগত জড়িত, কি কৰি আছোঁ। আৰু আপোনালোকে যদি এনেকৈ মানে মৰম দি থাকিব আৰু মোক ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আহিছে সংগীতা মোৰ ছাবস্ক্ৰাইবাৰো হয় আৰু মোক শ্বেয়াৰো কৰি থাকে। তাই আহিছে, ক'ৰ পৰা আহিছে কৈ দিয়া। মই লখিমপুৰৰ পৰা আহিছোঁ। আৰু তুমি এতিয়া কি কৰি আছা? বৰ্তমান মই এগৰাকী হাউচৱাইফ আৰু মোৰ এটা বেকিঙৰ বিজনেছ এটা আছে। তাই গহপুৰৰ পৰা আহিছে, দেখিছেনে? মই কৈছোঁ নে অসমৰ সকলো জেগাৰ পৰাই আহিছে। কাজিৰঙা কৰিছিলে, তো তেওঁলোকে আজি শ্বুটটো দিলে। বহুত ভাল লাগিল, বহুতখিনিয়ে ভাল লাগিল। আৰু দেখুৱাই আছোঁ আমাৰ মেইন উইনাৰজনী দেখুৱাই আছোঁ। আমাৰ উইনাৰজনী বহি আছে। উইনাৰক নেদেখালে কেনেকৈ হ'ব। এয়া আমাৰ ৰেডত আছে, একদম চিল্কি আছে। তোমাৰ নামটো কৈ দিয়া। মোৰ নাম নন্দিতা ভূঞা। ক'ৰ পৰা আহিছা? মোৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া। বহুত ভাল লাগে তাইৰ লগত। এনেও আমি কথা পাতোঁ, আপোনালোকক আজি দেখুৱাই দিলোঁ। বহুতে সোধে কাজিৰঙাত উইনাৰ কোন, আজি মই দেখুৱাই দিলোঁ মোৰ ব্লগটোৰ জৰিয়তে কোন ক'ৰ পৰা আহিছে। মানে ইমান প্ৰশ্ন আৰু তাইক লগ পাই খুবেই বহুত মানে নাজানো কিবা এটা ক্ল'জনেছ আছে, নাজানো কি আছে নাজানো দুইটাৰ মাজত, কিন্তু বহুত মানে বহুত ফ্ৰেণ্ডলি হয়, বহুত ভাল লাগে তাই। ঠিক আছে। মই আৰু আমাৰ এইটো শ্ব'টো কৰি বহুত ভাল পালোঁ ন। আৰু আমি কাজিৰঙা ওচৰৰ পৰা চিনাকি হ'লোঁ আৰু আগলৈ পাৰিলে আমি এনেকৈ লগ কৰি যাম। ফটোশ্বুট হৈ গ'ল তোমাৰ? নাই মানে মই ৰৈ আছোঁ। ঠিক আছে, তুমি দি লোৱা। হৈছে কেইটামান নহাকৈ পজ দি ল'ব। एटीट्यूड वाला 1 2 ৰ'ব চাই লৈছোঁ মই। কেমেৰাত কণ্টেক্ট কৰোঁ, বঢ়িয়া। চিন আপ কৰক অকণমান। আচ্ছা ঠিক আছে, বঢ়িয়া। ৰেডি 1 2 বন্ধুসকল, মোৰ শ্বৰ্টত দিয়া খতম। এতিয়া ঘৰলৈ গৈ আছোঁ হাজবেণ্ডৰ লগত। এয়া গণেশগুৰি পাইছোঁ। আজিলৈ এইখিনিতে এৰিছোঁ। ব্লগটো চাই কেনেকুৱা পালে আৰু ভাল লাগিলে, যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বহুত দিন ব্লগ দিয়া নাছিলোঁ, সময় মিলা নাছিল আচলতে, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততাত। আজিও অকণমানকৈ কৰিব চেষ্টা কৰিলোঁ। আপোনালোকে ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে থাকিব, কুশলে থাকিব আৰু এনেকৈ লগ পাই থাকিম। বাই বাই।